নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি তেল ভৰাবলৈ ওলাই গৈছোঁ। এয়া নৰালি পাইছোঁহি আৰু এয়া BSC পাইছোঁ। তেল ভৰাব লৈছোঁ। এয়া তেল দিব। এতিয়া তেল ভৰাই লৈ এতিয়া এয়া আমাৰ মেৰাপানীলৈ আজি ডিম্পু দা আহি আছে। আমাৰ মেৰাপানীত এখন বৃহৎ খেল হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ নাপাহৰিব। আজি ডিম্পু দা আহি আছে এডভাৰটাইজ দিবলৈ। তাৰমানে বহুত মানে ইউটিউবাৰ আহিছে। আপোনালোকে খেলখন চাবলৈ নাপাহৰিব। লগতে টিকেটো ল'ব, ভাল লাগিব। যদি আমাৰ ইয়াতে যদি এইখন খেলৰ যদি প্ৰাইজ 2-এটা থাকে বা সৰহকৈ থাকে, আমাৰে বহুত ভাল লাগিব। আপোনালোকে টিকেট ল'ব। মই ইয়াতে মোৰ কণ্টেক্ট নাম্বাৰ দি দিম। এয়া আহি আমি মেৰাপানী পালোহি কলেজৰ মুখত। এয়া চাওক, ইমান ধুনীয়া পেণ্ডেল দিছে। এয়া চাওকচোন, এয়া প্ৰথমতে আমাৰ বৰ্ণিল ভাইটিক চাগে সকলোৱে চিনি পায়। ইমান ধুনীয়া মৰম লগা ভাইটি। তেখেতৰ দেউতাক আৰু মাক আহি উপস্থিত হৈছে। তেওঁলোকে প্ৰথমতে আহিছে। খেলখন চাবলৈ বহুত ভাল লাগিব। আপোনালোকে টিকেট ল'ব। ভাল লাগিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু পুৰস্কাৰসমূহ এয়া চাওক, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। গাড়ীসমূহ সকলো পুৰস্কাৰ সজাই ৰাখিছে। তুমি কৰি নিদিলা আৰু এয়া বৰ্ণিলৰ দেউতাক ওলাই আছে। এয়া চাওকচোন। আৰু ডিম্পু দাও আহি পাওঁ হৈছে। আৰু পুৰস্কাৰসমূহ এয়া এনেদৰে সজাই ৰখা হৈছে। দেখিবলৈ ভাল লাগিব কাৰণে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বৰ্তমান সময়ত তাৰমানে পুৰা চলি আছে সেইকাৰণে নিস্বাৰ্থভাৱে যিকোনো কাম কৰিব লাগে। অন্তৰত শুদ্ধ ভাৱটো থাকিলে হ'ল, পবিত্ৰ ভাৱটো অন্তৰত থাকিলে। সেইটো আকৌ মানুহে আই টু আই কণ্টেক্ট কৰিলে গম পায় কাৰ মনত কি ভাৱ আছে। চকুত হৈ কথা পাতিবা। তুমি চকুত হৈ যাৰ লগত কথা পাতা গম পায়ে যাবা। অট'মেটিকলি ছেকেণ্ডত গম পাব যে মানুহজনৰ চৰিত্ৰ কেনেকুৱা। চকুত হৈ কথা পাতিবা। লাগিলে এজন প্ৰধানমন্ত্ৰীয়ে নহওক, মুখ্যমন্ত্ৰীয়ে নহওক, আনকি শ্ৰী বিষ্ণু আহিলেও মুঠতে আই টু আই কণ্টেক্ট হ'ব। যিজন মানুহে চকুত হৈ কথা পাতিব নোৱাৰে, তেখেতৰ চৰিত্ৰৰ পৰা ধৰি গোটেইখিনিয়ে তাৰমানে কি ক'ম আৰু গম পাইছে হয় নাই? এয়া অভিলাষ ৰাইডাৰ আমাৰ খেললৈ আহিছে। তেওঁ উপস্থিত হৈছেহি। অহাৰ কাৰণে ভাল লাগিছে। সকলোবিলাকে আহিছে, আমাক এনেকৈ সময়টো দিছে। সেইটো কাৰণে বহুত ভাল লাগিছে। এয়া এইজন চাই লওক। এয়া আমি ডিম্পু দাক অহা দেৰি হোৱাৰ কাৰণে অকণমান আগবাঢ়ি আহি আছোঁ তেখেতক চাবলৈ। এয়া আহি আছে এনেদৰে। তেওঁ আহি আছে, পাবহি এতিয়া। এয়া তেওঁ আহি আছে, দেখিছে চাগে সৰুকৈ ওলাইছে গাড়ীখন। তেখেত আহি আছে। এয়া মানুহবোৰ ল'ৰাবিলাকে বহুত ফটো মাৰি আছে তেওঁ অহাৰ কাৰণে। এয়া চাওক, গাড়ীতে আদৰিছে। ইমান ভাল লাগিছে আমাৰ মেৰাপানীলৈ অহাৰ কাৰণে। এয়া চাওক, আহি পাইছেহি।
390খন নেকি 390 সিগন্যাল মাৰি আছে বাপৰে বাপ এয়া চব ডিম্পুদা আহি পোৱাৰ লগে লগে কেনেকুৱা ভিৰ হৈছে মেৰাপানীত ইমান মানুহ চাওকচোন আৰু আহিবলৈ আছে ইয়াত তেখেত আহি পালেহি পূৰা মানুহৰ ফটো কম্পিটিশ্যন হৈছে ফটো মৰা ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু মোৰ কণ্টেক্ট নাম্বাৰটো ইয়াত দি দিম আপোনালোকে টিকেট ল'ব আজিলৈ আহোঁ বাই বাই বিগ ফেন এনে মনে মনে কণ্টেণ্টবিলাক খাব ঢাকিয়ে পেলালে নহয় গতিকে আমাৰ মাজত থকা আমাৰ অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি যোগেন বৰা ডাঙৰীয়া প্ৰয়ামৰ হৈ কথাৰ বক্তব্য প্ৰথমবাৰ মেৰাপানীত আহিছোঁ মেৰাপানী মানে আচলতে দ্বিতীয়বাৰ হ'ল একবাৰ আহিছিলোঁ কিন্তু ৰাতি আহিছিলোঁ এইবাৰ দিনত ভালকৈ গলা এখন দেখিলোঁ আৰু মেৰাপানী শুনি থাকোঁ কেতিয়াবা নিউজত কিবা কিবি পাই থাকোঁ যে মেৰাপানী যাম বুলি ভাবি আছিলোঁ কিন্তু এনেকৈ আহিব পাম বুলি ভবা নাছিলোঁ আৰু তো বহুত বহুত ধন্যবাদ এই NGOটোক যে এনেকুৱা এখন খেলা পতাৰ কাৰণে আৰু এনেকুৱা খেলাটো অসমত বহুতে পাতে কিন্তু ধৰক লাভৰ কাৰণে কিছুমান হোৱাৰ কাৰণে কিন্তু যিটো উদ্দেশ্য লৈ এই খেলাখন পতা হৈছে সেই উদ্দেশ্যটোৰ কাৰণে আচলতে অহাৰ দৰে যে কেঞ্চাৰ বেমাৰ আজিকালি জানেই কিমান বাঢ়ি গৈ আছে বা আমি কেঞ্চাৰ বুলিয়েই নহয় এই NGOটোৱে বিভিন্ন বেমাৰ আজাৰৰ লগতে যিখিনি বিশেষভাৱে সক্ষম সকলো মানুহখিনিকে সহায় কৰিব চেষ্টা কৰি থাকে কিন্তু যদি পইচাই নাথাকে সহায় কৰিব পৰা কৰিব আৰু এনেকুৱা লটাৰী এখন পাতিলে বহুত সেই আহে আমাৰ মানে আমাৰ নলবাৰী হওক বাক্সাৰ হওক এনেকুৱা লটাৰী বহুত হৈ থাকে যেনেকৈ ধৰক এই হাউলিত এখন হয় ডিফেন্সৰ বিশেষ বিভাগ সেইখনততো মানে লাইন পতা হয় টিকেটৰ দিনটো লাইন পাতি এটা টিকেট পায় তো একদিন আশা আছে যে এই লটাৰীখন সেই লেভেলত যাব আজিৰ পৰা কেইবছৰমান পিছত যদি ভালে ভালে গৈ থাকে যে ইয়াত মানুহবিলাক লাইন দেখিব আৰু ফাৰ্ষ্ট পুৰস্কাৰ ধৰক ডিফেন্সাৰ থাকিব হেলিকপ্টাৰ চেলিকপ্টাৰ থাকিব পাৰে আৰু কিন্তু তাৰ কাৰণে মানে কি এই খেলাবিলাক একদম স্বচ্ছ আৰু নিকাভাৱে হ'ব লাগে আমাৰ অসমত মানে কৈ বেয়া লাগে কিছুমান এনেকুৱা খেলা আছে একেবাৰে ফেক এতিয়া মই যিবিলাকৰ কথা কওঁ যেনেকৈ ধৰক মই 2-3 খেলাৰে মই ভিডিঅ' বনাওঁ আমাৰ মামাহঁতে এখন বামাঘাটত হয় সেইখনো মানে বহুত আগৰ পৰা চলি আছে সেইখনো সুস্থ আৰু হাউলিখনো জানেই আৰু তাৰ বাহিৰে মানে বাকী মানে অলপমান কিবা কিবি প্ৰব্লেম হয় নিউজতো পাই থাকোঁ কিন্তু এই খেলাখন যিহেতু আৰম্ভণি হৈছে তো ভালকৈ যদি হৈ থাকে গোটেই অসমতে নাম কৰিব বুলি আশা ৰাখিছোঁ আৰু নাম যিমানে কৰিব সিমানে
বেছি সহায় কৰিব পাৰিব মানুহক। আৰু এই NGOটোৰ কথা এটাই কৈ আছিলে যে অসমত যদি টপ 10টা NGO ধৰা যায়, এই NGOটো আহে বিভিন্ন ধৰণৰ এখেতসকলৰ কাগজ পত্ৰ বা 10 বছৰ যিমান কাম কৰি আছে, তো আশা আছে এই খেলখনৰ পৰা কামবিলাক আৰু বেছি হ'ব আৰু বিভিন্ন প্ৰান্তত সহায় কৰিব পাৰে। এই আৰু কি ক'ম, বাকী মই আজি মানে বাইকেৰে আহিলোঁ আৰু বহুত দিন বাইক চলোৱা নাছিলোঁ, বাইকেৰে আহি কিনে গোলাঘাটত বাইক চলালোঁ আৰু এইখিনি গাড়ীত আহিলোঁ, ভাল লাগিল। এতিয়া ইচ্ছা আছে তাৰ বিষয়ে নাগালেণ্ড বৰ্ডাৰৰ পৰা একবাৰ ফুৰি আহিম বুলি, আৰু লগতে বহুত বহুত ধন্যবাদ আৰু আহিম কেতিয়াবা মেৰাপানী। থেংক ইউ। আৰু মই ভিডিঅ' বনাম চাব। আৰু লগতে মোৰ লগতে আৰু ভাস্কৰ্য আছে, মোৰো হৈ আহিছে নমতা দিয়া আহিব আৰু বহুত ইনফ্লুৱেঞ্চাৰ ফটো দেখিব পাইছোঁ, কণ্টেণ্ট ক্ৰিয়েটৰ আছে, সকলোৱে ভালকৈ ভিডিঅ' বনাওক তাৰে আশা। আৰু দাদা এটা বঢ়িয়া কথা ক'লে যে ইয়াৰ মানে চবচে বেছি টিকেট কাটক, যাতে গোটেই এখন গাড়ী ইয়াতে থাকে, নহ'লে ইয়াৰ এখন গাড়ী ধৰক ক'ৰবাত শিৱসাগৰত পাই গ'ল, বেয়া লাগিব ন আমাৰ ইয়াৰ গাড়ী লৈ গ'ল বুলি। চবচে বেছি টিকেট ইয়াৰে কাটক, ইয়াতে গাড়ী থাকি যায় আৰু সেইটোৱে। ধন্যবাদ। মই হাতত আহিছে 154 এইখন কিতাপ মই ক্ৰয় কৰিছোঁ। আপুনি এটা কিনিলে নহ'ব, আপুনি 5-6টামান বহি কিনিব লাগিব। ইয়াতে বৌদ্ধ ইয়াতে কৰা হৈছে বুলি কামনা কৰিছোঁ। লগতে আৰু এটা কথা মই ক'ব লাগিব যে উদযাপন সমিতিয়ে কোনো মানসিক টিকট চেল নকৰে, তাৰে জনাইছে যে এইটো ভাল পদক্ষেপ হয়। সমিতিয়ে কোনো টিকট চেল নকৰে, ৰাইজে আছে, ৰাইজে কাটিব আৰু ৰাইজে কষ্ট ৰাইজে ল'ব। কিন্তু ভাল লাগিছে, গতিকে বিশেষ লগত আহি খুব ভাল লাগিছে। আমাৰ ফালৰ পৰা যিমান আমি পচন্দ কৰিম সকলোৱে এই যাত্ৰা সমাজত তাই কামনা কৰিছোঁ আৰু সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগ পালোঁ বুলি আৰু মই যোৱাকালি এটা ঘোষণা কৰিছোঁ, যদি সম্ভৱ হয় মানে এটা বহি মোৰ যিবিলাক মানুহে ভিডিঅ' চাব, য'ত তেখেতসকলৰ ওচৰত যদি কোনোবা কেঞ্চাৰ পেচেণ্ট থাকে তেখেতসকলক এটা টিকেট ফ্ৰীকৈ দিয়া হ'ব। মই এটা বহি ল'ম, সেই বহিটোত মোৰ ভিডিঅ' যিবিলাকে চাই তাত যদি ওচৰত কোনোবা কেঞ্চাৰ পেচেণ্ট থাকে তেখেতসকলক এটা টিকেট ফ্ৰীকৈ দিয়া হ'ব। ধন্যবাদ। এইফালে চাই দিয়া এবাৰ মানে কাউণ্ট কৰি লৈছে 3 2 1 2 হ'বগৈ কেনি ওপৰলৈ নে কি? নহয় ঘৰলৈ ঠাণ্ডা লাগিব জানো জেকেট ডিম্পুদা আহিছে, ডিম্পুদা ওলাইছে। আগলৈ নিয়াকো এইফালে কি কৈছিলে এইখন আমি একদম লেখত পাই গৈছোঁ।
Roma